যিবিলাক বড়োবিলাক কি দমত কথাবিলাক কৈ আছে দে ন'জ এবাউট দ্য হিষ্ট্রি অফ দ্য আদিবাসিস के नैबे सासे मूर्ख आदिबासी ओमफ्राय बे बर'नि जारिमिनखौ मिथिया बियो बर'नि हिस्टरिखौ मिथिया बियो मूर्ख आदिबासी नों बर'नि हिस्टरिखौ दा बुरखां এই অসমটো আগতে পূৰ্ণ নাম কি আছিলে প্ৰাগজ্যোতিষপুৰ থকা সময়ত ইয়াতে একমাত্ৰ দ্ৰাবিড় গোষ্ঠী আছিল আৰু মই এই দ্ৰাবিড় বংশৰ মানৱ মই এই অসমত এক নম্বৰ প্ৰথম আছিল বড়োই ক'ব লাগিব এই মূৰ্খ আদিবাসী তই কোন জাগাৰ মানুহ হয় প্ৰথম আগত লেবাৰ নিচিনা আনিছে কাক আনিছিলে এই সাঁওতালি গোষ্ঠীবিলাকক আনিছিল প্ৰথমত তই হিষ্টৰিটো আৰু গুগলত চাৰ্চ কৰি চাবি মূৰ্খ আদিবাসী দেশৰ মাটি হয় জামিন হয় আহিছ কালি পৰহি আমাক শিক্ষা দিব আহিছ মূৰ্খ আদিবাসী না মূৰ্খ ক'বই লাগিব তাক যিহেতু সি যেনেকুৱা কথা কৈ আছে বড়োবিলাকক ইমান শিকিব নালাগে যেতিয়ালৈকে বড়ো আন্দোলন চলিছে তেতিয়াৰ পৰাই আদিবাসীবিলাকে জানে কোন চনৰ পৰা ইয়াতে আছে না এইটো হিষ্ট্ৰিটো মই খুলি দিব নালাগে মূৰ্খ নিচিনা কথা কৈ আছে কোন সকলো আদিবাসী কোৱা নাই দেই এই মূৰ্খ আদিবাসীক কৈ আছোঁ মই লাজ নালাগে না তহঁতক কি পদ্ধতিৰ মানুহ আপোনালোকে বন্দুক ধৰিছোঁ বন্দুক আছে বুলি দাদাগিৰি কৰি আছোঁ আমাক এবাৰ বড়ো জাতি আজিৰ পৰা নহয় বহুত দিনৰ পৰাই ফাইট কৰা আমাৰ জাতি হয় আজি ট্ৰাইবেলবিলাকে ফাইট কৰা জাতি হয় কিন্তু এই আদিবাসী মূৰ্খটো কোন দেশৰ পৰা আহিছে কোন জাগাৰ পৰা আহিছে আপোনালোকে ৱেষ্ট বেংগলত ট্ৰাইবেল হ'ব পাৰে কিন্তু অসমত নহয় অসমত কি কয় এইটো বান্দা নিচিনা কিবা কাম কৰিব লৈ আনা যেতিয়া ব্ৰিটিছে চাহপাত উঠাবৰ কাৰণেহে আনিছে চাওতালবিলাকক লাজ কৰিব লাগে অলপ চৰম কৰিবি দেই এনেকুৱা মাইকী নিচিনা কথা নকবি মায়ানমাৰো আমাৰ দেশ হয় এই লাওছো আমাৰ দেশ হয় কম্বোডিয়াও আমাৰ দেশ হয় কিন্তু তহঁতে আহি যুগে যুগে এইটো লৈ গ'লা মায়ানমাৰ লৈ গ'লা মুছলমান মানুহবিলাক আহিলে ইৰাণ ল'লে ইৰাক ল'লে আফগানিস্তান ল'লে পাকিস্তান ল'লে লাক্ষাদ্বীপ ল'লে বাংলাদেশ ল'লে তথাপিতো ইয়াত আছে ইহঁতে কৈ নেকি আমাৰ দেশ বুলি एक्चुअली बे आदिबासिनि सायाव मा खोथा बुंगोन बियो जानला मानला माबा कम्बोडियाबो गावसोरनि म्यानमारबो बिसोरनि बांलादेशआबो बिसोरनि बायदिसिना एक्चुअली हि मानुतो अरिजिन आदिबासी হয় না নহয় ক্ৰছ নেকি হি मानुतो ক্ৰছ নিচিনা কথা কৈ আছে म्यानमार आदिबासीবিলাকৰ বাংলাদেশ কম্বোডিয়া বা হেন তেন কি বুকি আছে হি এইবিলাকৰ যদি দেশটো যদি আপোনালোক আদিবাসীবিলাকৰ যদি হয় তেনেহ'লে তেতিয়া এই সময়ত আদিবাসীবিলাকে কোন যুগত কিমান মানে পপুলেশ্যন কিমান আছিলে নহয় বহুত থাকিব লাগিছিলে তহঁতি কি অসমত কেনেকুৱা থাকি গ'ল আৰু ৱেষ্ট বেংগলত কি হিচাপত থাকি গ'ল এইবিলাক অলপ চিন্তা কৰিবি ম্যানমাৰ যদি আছে যদি ম্যানমাৰত থাকিব লাগিছিলে তো বাংলাদেশত আছে কিমান কৈ হাজাৰ বাংলাদেশত আদিবাসী আছে যাইফালে খুদি লওক বা বাংলাদেশত যাইফালে ট্ৰাইবেল আমাক ট্ৰাইবেল বুলি কৰি দিয়ক বাংলাদেশত গৈ ফালে মই অসমীয়া কথাও বেছি ক'ব নাজানে দেই পূৰা ই আদিবাসীটো না এক নম্বৰ মাইকী নিচিনা কথা কৈ থাকে একদম ছোৱালী হয় সি মতা মানুহ নহয় সি 1914 তহঁতে এছ টি পাইছা আগতে এছ টি পোৱা নাছিলা আমি এছ টিতে আছিলোঁ কিন্তু এই যে মূৰ্খ গোপীনাথ বৰদলৈ সঁচাই কথা কৈছে আপুনি একচুৱেলি মূৰ্খই হয় এই সময়ত যদি এছ টি আছিলে আজি এছ টিটো কি এনেকুৱা কি হিচাপত কাটা খাইছে কেনেকুৱা কাটি গ'ল এছ টিটো আপোনালোকৰ এছ টিৰ কাৰণে ইমান পাগল হৈ আছে এছ টি হ'বলৈ ক'লে কেনেকুৱা হ'ব লাগে মদ খাই পেলাই ৰাস্তাত হাইৱে ৰোডত পৰি থাকিব লাগে তেতিয়া এছ টিটো পাব শুনিবি অলপ ভালকৈ শুনিবি এছ টি যদি হয় মদ খাবি ৰাস্তাত পৰি থাকিবি তেতিয়া এছ টি হৈ যাব কোনটো ধৰিব নালাগে এইটো পূৰা ক্ৰাইম হয় আদিবাসীবিলাকৰ পূৰা ক্ৰাইম হৈ যাব এইটো কেছ লাগি যাব 10-13 কেছ হৈ যাব একেবাৰে বেয়া হ'ব একচুৱেলি সি আদিবাসীটো না মূৰ্খ তাৰ ওপৰত মই কথা ক'ব লগা নাই বুলি ভাবোঁ আৰু একজন সি ছোৱালী হয় মতা মানুহ নহয় দেই তাৰ কথাটো কৈ থাকিলে আমি বেয়াহে হৈ যাব পিছত ইয়াৰ কাৰণে মই এই আদিবাসী মূৰ্খ সি যদি এছ টি হয় আগত যদি এছ টি আছিলে কিয় কাটা খাইছে মেইন কুৱেশ্যন কথাটো এইটোহে না মূৰ্খ আদিবাসী ইমান কথা কৈ পেলাই তোৰ ওপৰত কথা কৈ পেলাই একো লাভ নাই আজিৰ কাৰণে এই ভিডিঅ'টো ৰাখি দিলোঁ
जय बर' हारिनि।